আপুনি জানে নেকি যে চকলেট কোনটো জীৱৰ মাংসৰে তৈয়াৰ কৰা হয়? গাখীৰৰ লগত কি বস্তু মিহলাই খালে চকুৰ ছানিৰ পৰা মুক্তি পোৱা যায়? শৰীৰৰ কোনটো অংশত অতিৰিক্ত ঘামৰ সৃষ্টি হয়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই জ্ঞান মাষ্টাৰ ইউটিউব চেনেলটোলৈ যদি নতুন আহিছে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনটো গছৰ পাতৰ ৰস খালে মুখৰ ঘা দ্ৰুত কমি যায়? আপোনাৰ অপশ্যন দিয়া আছে এ লাও পাত, বি তুলসী পাত, চি পদিনাৰ পাত, ডি নিম পাত। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তুলসী পাত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো ফল কেঁচা খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে? আপোনাৰ অপশ্যন দিয়া আছে এ লিচু, বি নাচপতি, চি আপেল, ডি কাজু বাদাম। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কাজু বাদাম। নেক্সট কুৱেশ্যন, কি খালে পাইলিছ বেমাৰ বৃদ্ধি হয়? আপোনাৰ অপশ্যন দিয়া আছে এ মাংস, বি কণী, চি গাখীৰ, ডি নিমখ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাংস। নেক্সট কুৱেশ্যন, কোনটো মাছ খালে হাৰ্ট সুস্থ থাকে? আপোনাৰ অপশ্যন দিয়া আছে এ ইলিছ মাছ, বি ৰৌ মাছ, চি পুঠি মাছ, ডি শিঙি মাছ। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইলিছ মাছ। নেক্সট কুৱেশ্যন, প্ৰতিদিনে ৰাতিপুৱা কি খালে লিভাৰ পৰিষ্কাৰ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ তিয়ঁহ, বি গাজৰ, চি কফি, ডি নেমুৰ পানী। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নেমু পানী। নেক্সট কুৱেশ্যন, নিয়মিত কি খালে তেজৰ চৰ্বি জমা হয়? আপোনাৰ অপশ্যন দিয়া আছে এ দৈ, বি পানী, চি গাখীৰ, ডি মৌ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দৈ। নেক্সট কুৱেশ্যন, সন্ধিয়া কোনটো আহাৰ খালে পেটত গেছৰ সৃষ্টি হয়? আপোনাৰ অপশ্যন দিয়া আছে এ মুড়ি, বি কণী, চি চাহ, ডি মাছ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মুড়ি। নেক্সট কুৱেশ্যনটো দিছে, ৰাতিত নোখোৱাকৈ টোপনি মাৰিলে কোনটো বেমাৰ হ'ব পাৰে? আপোনাৰ অপশ্যন দিয়া আছে এ জণ্ডিছ, বি কেঞ্চাৰ, চি ডায়েবেটিছ, ডি জ্বৰ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডায়েবেটিছ। নেক্সট কুৱেশ্যন, শৰীৰত কোনটো ভিটামিনৰ অভাৱ হ'লে মিঠাই খাবলৈ মন কৰে? আপোনাৰ অপশ্যন দিয়া আছে এ ভিটামিন এ, বি ভিটামিন ই, চি ভিটামিন ই, ডি ভিটামিন কে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভিটামিন বি। নেক্সট কুৱেশ্যন, শৰীৰৰ কোনটো অংশত অতিৰিক্ত ঘামৰ সৃষ্টি হয়? আপোনাৰ অপশ্যন দিয়া আছে এ মুখত, বি পেটত, চি হাতত, ডি ভৰিত। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মুখত। নেক্সট কুৱেশ্যন, জলকীয়াত কোনটো ভিটামিন পোৱা যায়? আপোনাৰ অপশ্যন দিয়া আছে এ ভিটামিন কে, অপশ্যন বি ভিটামিন এ, অপশ্যন চি ভিটামিন বি, অপশ্যন ডি ভিটামিন চি। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভিটামিন চি। নেক্সট কুৱেশ্যন,
কোনটো ফল খালে মানুহৰ উশাহ নিশাহ সমস্যা দ্ৰুত কমি যায় আপোনাৰ অপশ্যন দিয়া আছে এ বগৰী বি আঙুৰ চি খেজুৰ ডি মধুৰি আম তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি খেজুৰ নেক্সট কুৱেশ্যন বিশ্বৰ কোনখন দেশত বেছি গৰু আছে আপোনাৰ অপশ্যন দিয়া আছে এ চীন বি ভাৰত চি বাংলাদেশ ডি ভূটান এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ভাৰত নেক্সট কুৱেশ্যন হাতীয়ে একেবাৰে কিমান লিটাৰ পানী খায় আপোনাৰ অপশ্যন দিয়া আছে 10 লিটাৰ বি 12 লিটাৰ চি 14 লিটাৰ ডি 16 লিটাৰ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 14 লিটাৰ নেক্সট কুৱেশ্যন বিশ্বৰ কোনখন নদীত মাছ পোৱা নাযায় আপোনাৰ অপশ্যন দিয়া আছে এ যমুনা নদী বি কাবেৰী নদী চি জৰ্ডান নদী চি গংগা নদী তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি জৰ্ডান নদী নেক্সট কুৱেশ্যন কোনটো ফলক কেতিয়াও পোকে নাখায় আপোনাৰ অপশ্যন দিয়া আছে এ কল বি আপেল চি লিচু ডি নাচপাতি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কল নেক্সট কুৱেশ্যনটো দিছে গাখীৰৰ লগত কি মিহলাই খালে চকুৰ চানি পৰা মুক্ত পোৱা যায় আপোনাৰ অপশ্যন দিয়া আছে এ কণী বি বাদাম চি মৌ ডি ভাত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বাদাম নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ কোনটো অংশ জুইত পুৰি নাযায় আপোনাৰ অপশ্যন দিয়া আছে এ চুলি বি কাণ চি নখ ডি চকু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নখ নেক্সট কুৱেশ্যন সাপে কিমান কিলোমিটাৰ দূৰৰ পৰা দেখিব পাৰে আপোনাৰ অপশ্যন দিয়া আছে এ 5 কিলোমিটাৰ বি 7 কিলোমিটাৰ চি 6 কিলোমিটাৰ ডি 8 কিলোমিটাৰ এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 5 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিছে চকলেট কোনটো জীৱৰ মাংসৰে তৈয়াৰ কৰা হয় আপোনাৰ অপশ্যন দিয়া আছে এ কুকুৰা বি ছাগলী চি গাহৰি ডি ভেড়া তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি গাহৰি